নমস্কাৰ আজি মকৰ ৰাশিটোৰ বিষয়ে ক'ব ওলাইছোঁ মকৰ ৰাশিটো উত্তৰখাৰা শ্ৰৱণ আৰু ধনিষ্ঠা এই তিনিটা নক্ষত্ৰৰ দ্বাৰা গঠিত হৈছে ইয়াৰ অধিপতি গ্ৰহ হৈছে শনিদেৱ বা শনি গ্ৰহ এই ৰাশিটো এটা পৃথিৱী তত্ত্বৰ ৰাশি হয় আৰু ই এটা স্বৰ ৰাশি মানে মুভেবল সাইন এই ৰাশিটোৰ যিসকল লোক আছে বা যিসকল জাতক জাতিকা আছে তেওঁলোক সাধাৰণতে সৰল প্ৰকৃতি হোৱা দেখা যায় সৰল মনৰ হয় শান্ত স্বভাৱৰ হয় ধৈৰ্যশীলো হয় আৰু কিছু কিছু ক্ষেত্ৰত তেওঁলোকৰ কুটবুদ্ধিও মনত উৎপন্ন হোৱা দেখা যায় আৰু কৰ্মপটু হয় কৰ্মবলৱান হয় তেওঁলোকে নিষ্ঠা সহকাৰে যিকোনো কাম কৰিব পাৰে ৰেসপন্সিবল হয় যিকোনো কামতে তেওঁলোকে ৰেসপন্সিবিলিটি তেওঁলোকে ল'ব পাৰে আৰু এই মকৰ ৰাশিটোৰ লোকসকল সাধাৰণতে হাইলি এম্বিচিয়াছ হোৱা দেখা যায় কেৰিয়াৰক লৈ তেওঁলোকে সদায় সচেতন হয় আৰু উন্নতি জখলাত বগাই যাবলৈ তেওঁলোক সদায় যত্নপৰনাস্তি চেষ্টা কৰে এই ৰাশিটোৰ লোকসকলে সদায় সততা আৰু ডিসিপ্লিন মেইনটেইন কৰি চলে তেওঁলোকে নিয়মানুবৰ্তিতা মানি চলে কিয়নো এই ৰাশিটোৰ অধিপতি গ্ৰহ শনিদেৱ আৰু শনিদেৱে সদায় নিয়মানুবৰ্তিতা বা ডিসিপ্লিন আৰু সততা লগতে ন্যায় এইকেইটা গৰাকী এই শনিদেৱ হয় আৰু তেওঁ সদায় সৎ পথত থকা মানুহক ন্যায় প্ৰদান কৰে গতিকে এই ৰাশিটোৰ শনিদেৱৰ সেই গুণেৰে পৰিপূৰ্ণ গতিকে এই ৰাশিটোৰ লোকসকল সদায় সৎ পথত চলে আৰু তেওঁলোকে ৰেসপন্সিবল হয় যিকোনো কাৰ্যক্ষেত্ৰতে এই মকৰ ৰাশিটোৰ লোকসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰখন বহুত বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ যোৱা দেখা যায় তেওঁলোক ভাল আৰ্কিটেকচাৰ হ'ব পাৰে কনষ্ট্ৰাকশ্যন ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়ি যাব পাৰে বিল্ডিং কনষ্ট্ৰাকশ্যন এডমিনিষ্ট্ৰেশ্যন ফাইনেন্সিয়েল মেনেজমেণ্ট হস্পিটেলিটি এডমিনিষ্ট্ৰেশ্যন ছাৰ্ভিচ ফিজিকেল থেৰাপিষ্ট ফিজিঅ'থেৰাপিষ্ট ল এণ্ড এডভাইজৰী ছেক্টৰ ভাল টিচাৰ তেওঁলোকে হ'ব পাৰে ভাল গাইডো তেওঁলোকে হ'বলৈ পাৰে এই ৰাশিটোৰ লোকসকলে যিটো ছেক্টৰতে তেওঁলোকে জীৱনটো গঢ়িবলৈ বিচাৰে সেই ছেক্টৰটোতে তেওঁলোকে নিষ্ঠা সহকাৰে ৰেসপন্সিবিলিটি লৈ তেওঁলোকে কাম কৰি আগুৱাই যাবলৈ সক্ষম হয় আৰু অতি সোনকালে তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় এই মকৰ ৰাশিটোৰ বিষয়ে আজিলৈ ইমানেই পৰৱৰ্তী পৰ্যায়ত মই ইয়াৰ পিছৰ ৰাশিটোৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ কুণ্ডলী বা হৰস্কোপ দেখাব লগা থাকিলে মোৰ লগত যোগাযোগ কৰিব পাৰে আজিলৈ আহিছোঁ ধন্যবাদ